Hello guys, welcome to Piplis Vlog. Piplis Vlog ৰ আনটো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আজি এটা ব্লগ বনাইছোঁ আৰু এডিট কৰা হোৱা নাই, সেইকাৰণে বহুত দিন ব্লগ দিবও পৰা নাই। আৰু আজি ৰাতিপুৱা শুই উঠি গা পা ধুই মেলি ঘৰ চৰ অলপ ঠিক ঠাক কৰি এতিয়া মই বনাব লৈছোঁ মেগী আৰু এইফালে দিছোঁ চাহ। বনা হৈ গ'ল Yes. মুখে ভালে Oh, what about? So I sub this. Yes, yes, but did you pot? লাডু খাবা না নোখোৱা খালি লোৱা খানা এনে লৈ গৈছো খালে খাবা তো ধৰ বটুৱা খাব লাগে পিঠা এই কিনা হেৰি বনোৱা বোকাটো খাইছো ওটো নোলাই আনিছিলো মই জানো খাবলৈ ইমান এতিয়া আমি ব্ৰেকফাষ্ট কৰি শেষ কৰিলোঁ, মানে বহুত দেৰি হ'ল বাৰু। এতিয়া এওঁ কি আনিছে দেখাম দেই। আজি আমি দুপৰীয়া খাম, ইয়াত আনিছে পৰ্ক, তাততো পৰ্ক নাপাওঁ, ইয়াত পূৰা খাইছোঁ আৰু এতিয়া মোৰ অলপ চলপ কামো আছে। আমাৰ এইটো ছাইড চাব দেই, এইটো ছাইড আমাৰ একদম আগৰ দিনৰ ঘৰৰ নিচিনা, আৰু ইয়াত এটা মাটিৰ চৌকাও আছে। আৰু যদি আপোনালোকক মানে ভালকৈ দেখাম, আজি অলপ দেখাইছোঁ। ইয়াত চব মাটিৰ এটা চৌকা আছে। মই অকণমান কাপোৰ ধুই আছোঁ। এই ৰুমটো আপোনালোকক এদিন ভালকৈ দেখাম, বাঁহৰ হয় এইটো ৰুম। এতিয়া মই ফাৰ্ষ্টে গৈ ধুংকি মাংস, আৰু তাৰ পাছত বাক লৈ আনিব গৈছে এওঁ, বাক লৈ আনিব। তাৰপিছত আজি ৰাতি আমি এফালে যাম, কামত লাগি যাওঁ, বহুত কাম আছে, কাম কৰোঁ। মই বনাই আছোঁ পৰ্ক, অইল নিদিয়া পৰ্ক, কিন্তু এইখিনি তেল যে দেখিছে এইখিনি পৰ্কৰ পৰা ওলাইছে। একোৱেই দিয়া নাই ইয়াত, মই হালধিও দিয়া নাই। আজিৰ ব্লগটো ইমানেই আছিলে। চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। তেন্তে আকৌ নেক্সট এটা বেলেগ ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।